ৰাহুল গান্ধীৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু বিসম্বাদী বিধায়কসকলক গুৰুত্ব নিদিয়া বুলি উঠা অভিযোগ সম্পৰ্কে শ্ৰী গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কেনেকৈ কৰে চবৰে তেনেকৈ ইনভলভ কৰিছোঁ, মই ইনভলভ কৰিছোঁ, এইটো মিছা কথা। এতিয়া কৈছে পৱন সিঙৰ কাৰণে চিটে ৰাখি থৈছে, তেওঁতো খবৰ নাপালে আৰু মই আগৰাতি লৈ ৰাখি আহিছোঁ। পৱন সিং বুলি নহয়, তাত চিট পৱন সিং বুলি নাহে ন, চেণ্ট্ৰেল মিনিষ্টাৰ বুলি চেণ্ট্ৰেল কাক দিম বোলে চেণ্ট্ৰেল মিনিষ্টাৰ আমুকৰ তামুকৰ সেই বুলি আহিছে। তাত তেওঁ বিচাৰি আগ ৰাতি হোৱা ময়ে গ'লোঁ চেণ্ট্ৰেল মিনিষ্টাৰ পিছত যেনিবা হ'ল। তাৰ মানে চিট খালীয়ে আছে, তেওঁ এইবিলাক জানে তাত খালী আছিল। তাত কথাটো এইটো এইবিলাক কাক পাইছোঁ মন্তকো দেখোন সদায় মই ফোন কৰি আছিলোঁ, তেওঁক ট'টেলি ইনভলভ কৰিছোঁ, কাক নাই কৰা। আৰু তাহাঁতৰ MLA কেইটাক মই মাতি আনি কৈছিলোঁ, ৰেকিবই কওক জয়ন্তই কওক জিলাক হয় চব জানে, মই দেখোন গোটেইকেইটাক মাতি আছোঁ, MLA কেইটাক মাতিছোঁ। এতিয়া কাগজে লিখিলে কি কৰিম, কাগজে বিচাৰি আছে যে কিবা এটাতো লাগে, এতিয়া বিচাৰি উলিয়াই থাকিব, এতিয়া কি কৰিম এতিয়া। আনহাতে কৃষক নেতা অখিল গগৈৰ লগত তেওঁৰ ব্যক্তিগত সম্পৰ্ক কেনেকুৱা বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰসিকতা কৰি মুখ্যমন্ত্ৰীজনে কয়, মোৰ সম্বন্ধ চবৰ লগতে আছে, সম্বন্ধটো সম্বন্ধ, কিন্তু আইনত যেতিয়া ল'ব লাগে ই মোৰ ভায়েই হওক সি মোৰ ওচৰ চুবুৰীয়াই হওক ভাই চাই হ'লে অলপমান চফ হ'ব পাৰে, কিন্তু বাকীবোৰ ইমান নহয়। মই চিধা কথা গগৈ নালাগে মই নকওঁ, মোৰ ৰিলেশ্যনো কেতিয়াবা জেললৈ গৈছে, তাক মই সুধিলে মই কেইবাটাও নাম কৰিব পাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।